গাইছ এইটো যি বস্তু দি বনাইছে এইটো হ'ল থাৰ্মোকল দি বনাইছে পুৰা গাইছ হৈছে ইয়াৰ নখটো হ'ল পুৰা থাৰ্মোকল আৰু গোটেই বডিটো থাৰ্মোকল আৰু Hey guys, good evening. মই এতিয়া আহিছোঁ বৰ্তমান লখৰা এতিয়া ইয়াতে ৰাস চাবৰ কাৰণে তো এতিয়া বৰ্তমান টাইম হৈ গ'ল এতিয়া 8টা বাজিল নহয় 9টা বাজিল এতিয়া আমি গৈ আছোঁ এতিয়া ভিতৰত সোমাম এতিয়া বলক তাতে চাওঁ কি চাব লগা বস্তু আছে কেনেকৈ ডেক'ৰেশ্যন কৰিছে বলক ফুৰাব যাওঁ মোৰ লগত এতিয়া মিণ্টু আছে আৰু সোৱানটো চিনিয়ে পাই দেখা পাই থাকে মোৰ ব্লগত এতিয়া আমি গৈ আছোঁ ভিতৰত মানে ফেমাছ বহুত ফেমাছ এতিয়া আপোনালোকে আহিলে মাস্ক পৰিধান কৰিব লাগিব মাস্ক একদম কম্পালচৰি হয় মাস্ক নহ'লে আপোনালোক সোমাব নিদিব মই নো মাস্ক নো এণ্ট্ৰি আমি এতিয়া আমি মঞ্চলৈ আদৰিবলৈ ওলাইছোঁ অসমৰ অতিকে জনপ্ৰিয় কণ্ঠশিল্পী মাধুৰী গগৈ আৰু কল্যাণজিৎ দত্ত আহক ৰাইজ আমি একেলগে উপভোগ কৰোঁ চকাই দেখা পাইছে এইটো হ'ল দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ গাইছ আজিৰ পৰা ষ্টাৰ্ট হৈছে আজি 19 তাৰিখ হ'ল আজিৰ পৰা ষ্টাৰ্ট হৈছে 21 তাৰিখলৈকে থাকিব আপোনালোকে যদি অহা নাই তেতিয়া আহিব পাৰে আৰু কৃষ্ণক যেতিয়া মাৰিবলৈ আহিছিল যে এটা হেৰি মানে কি কয় ৰাক্ষস বুলি কয় নেকি কৃষ্ণ গাই কৃষ্ণক যে মাৰিব আহিছিল যে গাখীৰ খোৱাৰ টাইমত ৰাক্ষস নি এটা যে দেখা পাইছে সেইটো এটা মূৰ্তি বনাইছে ডাঙৰকৈ তো আৰু চাওক কি চাব লগা আছে তো ইয়াতে লটাৰী চটাৰী হ'ব এইটো দেখা পাইছে মানে প্ৰাইজবোৰ শ্ব' কৰি থোৱা আছে দেখা পাইছে ইয়াতে গাইছ লটাৰী টিকেট ইয়াতে কাটিব পাৰিব ইয়াতে প্ৰাইজবোৰ ডিছপ্লে কৰি থোৱা আছে প্লেজাৰ আছে হিৰো হণ্ডা আছে এণ্টক আছে আপোনালোকে টিকেট কাটি ইয়াতে উইনাৰ হ'লে এইকেইটা পাব তো গাইছ ইয়াতে বিভিন্ন ধৰণৰ দোকান চোকানবোৰ খুলিছে তো আপোনালোকে আহিলে ধুনীয়াকৈ এনজয় কৰিব পাৰিব তো মই আপোনালোকক দেখাই আছোঁ এটা এটা কৰি পিছে ইয়াতে জিলাপি দোকান আছে বহুত দোকান খুলিছে বিভিন্ন ধৰণৰ বস্তু ৰাখিছে খাচী ট্ৰাইব কাৰ্বি ট্ৰাইব এইবোৰৰ মানে ড্ৰেছ পাতি ৰাখিছে তো আপোনালোকে আহিলে চাব পাৰে আৰু ল'ব পাৰিব সিফালে গৈ আছোঁ সিফালে অনুষ্ঠান এটা হৈ আছে তাতে আমি গৈ আছোঁ তাতে চাবলৈ চাওঁ কিবা ছিংগাৰ আহিছে এজনী তো চাম কি গান গাই শুনিম আমি কি কৰিছে নাচক বঢ়িয়া 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 ইয়াতে বহুত ডাঙৰ ডাঙৰ চোৱা হয় ইয়াতে ডাঙৰ চোৱাৰো হয় মানে আমি জিলাপি খাম জিলাপি চাওঁ জিলাপি কেনেকুৱা ইয়াতে টেষ্ট আমি 20 रुपीसर जिलापी লৈছোঁ जिलापी কেনেকুৱা টেষ্ট চাই লওক খাই অ'কে কেনেকুৱা লাগিব জিলাপি খাই কেনেকুৱা লাগিব তো ৰাসৰ জিলাপি খাই চাওঁ কেনেকুৱা লাগে 20 টকা লৈছোঁ তাকো পইচা দে পইচা দে পইচা দে পইচা দে ই পইচা দিব আজি ই পইচা দিব পইচা দে তো গাইজ দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱৰ জিলাপি বেয়া নহয় পৰা গৰম গৰম হৈ আছে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ তো ইয়াৰ পৰা ওলাওঁ এতিয়া ৰাতি বহুত হৈ গ'ল এতিয়া 10টা বাজি পাৰ হৈ গ'ল আমি এতিয়া ঘৰ যাওঁ তো আপোনালোকে এতিয়া শুই থাকক গুড নাইট বাই বাই লগ পাম পাছত বাই বাই চৌকাই চিধা আমি ঘৰত যাব ওলাইছোঁ স্কুটি ইয়াতে আছে স্কুটি পূৰা লক চক লগাই গৈছিলোঁ যদি আপোনালোকে যদি আহে যদি এনেকুৱা ৰাতি তেনেহ'লে পূৰা পিছত লক চক কৰি যাব তেতিয়াহে গাড়ী চেফটি থাকিব নহ'লে গাড়ী আপোনাৰ হেৰাই যাব পাৰে